গুড মৰ্নিং এভৰিৱান। আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা গা পা ধুই ল'লোৱেই, এতিয়াহে দাঁত ব্ৰাছ কৰিছোঁ। সকলোৱে মিছা কোৱা বুলি নাভাবিব আকৌ, মই আকৌ এনেকুৱাই কৰোঁ। প্ৰথমতে গা পা ধুই লওঁ, তাৰপিছতহে ব্ৰাছ কৰোঁ। আৰু এয়া মই ৰাতি জেতুকা লগাইছিলোঁ, কি ধুনীয়াকৈ লাগিছে ন। পিছফালে কিন্তু ইমান কালাৰ নুঠে, আগফালে কিন্তু ধুনীয়া কালাৰ উঠে। আৰু এইখন হাতত ল'বই নাপালোঁ, চাওক না। গা পা ধুই মেলি বাচনকেইটাও ধুই ল'লোঁ। আজি হেনো মাৰ সময় নিমিলিল, গাহৰি আধাৰ নাই যে। ৰাতিপুৱাই উঠি ঘৰ চোতাল সাৰিয়ে মায়ে কচু কাটিবলৈ গৈছে। আৰু এইপিনে মই বাচনখিনি ধুই মেলি ভাতকেইটাও বহাই দিলোঁ। এতিয়া কি বনাম বুলি ভাবি ভেন্দিকেইটাকে ভাজি লওঁ বুলি ভাবিছোঁ। ভেন্দি আলু ধুনীয়াকৈ কাটি ল'ম, তাৰপিছত ভাজিম। মোৰ কিন্তু খাই ভালেই লাগে ভেন্দি। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। ইমান বুঢ়া হোৱাকেইটা নিদিওঁ, কিন্তু অকল কোমলীয়াকেইটাহে বাছি ভাজিম। মই কিন্তু হিচাপৰ ভাত আঞ্জা বনাওঁ। আমাৰ ঘৰত যদি কেতিয়াবা কোনোবা আমি ভাত খাই উঠাৰ পিছত ভাত খুজিবলৈ আহে নহয়, বা আঞ্জা খুজিবলৈ আহে নহয়, অকণো নেপাব, গোটেইখিনি চুচি মাগি শেষ হৈ যায়। কাৰণ মই জোখৰ বনাওঁ যে। এনেই ঠাণ্ডা খোৱাতকেনো গৰম বনাই খোৱাই ভাল, সেইকাৰণে মই বনাওঁ এনেকৈ। এইপিনে মই ভেন্দি আলু কটা হৈ গ'ল, ধুনীয়াকৈ ধুই পখালি ল'লোঁ। এতিয়া পিঁয়াজ জলকীয়া অকণমান কাটি দিম, তেতিয়াহে ভাজিখন খাই ভাল লাগে আকৌ। এইপিনে মই কেৰাহী বহাই দিয়াত কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি দিব লাগে, অকণমান টাইম লৰাই লৈ ভেন্দি আলুখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ হালধি নিমখ দি ভাজি ল'ম। সকলোৰে ঘৰত ৰাতিপুৱা ভাত বনাবই লাগিব, বিশেষকৈ আমাৰ ঘৰত ৰাতিপুৱা 8টাৰ আগত ভাত হ'বই লাগিব। কাৰণ সকলোৱে কামত ব্যস্ত, সকলোৱে কামত যায়। আজি মানুহজনো কামত যাব, ঠিকাৰ কাম নগ'লেও নহয়, আকৌ দুপৰীয়া ভাত খাবলৈ আহে। আৰু এইপিনে মায়ে চাকি দি আছে। মাৰ গাটো হেনো অলপমান বেয়া, কাম কৰি ভাগৰি পৰিছে। এইপিনে নকৰিলেও নহয়, অকণমান টাইম নিজকে ৰেষ্ট দিব লাগে, হয়নে নাই বাৰু? ৰেষ্ট ল'বলৈ কওঁ, নলয়, খালি কাম। আমাৰ আৰু এজন পূজাৰী আছে নহয়, এয়া চাওক। কি নুমু দিছা? নুমু দিছা? আমাৰ পূজাৰীটো সদায় পূজা দিব, গধূলি ৰাতিপুৱা। ঘৰত যোনে পূজা নিদিয়ক কিয়, সিও লগতে দিয়ে, মানে উৰুলি দিয়ে। বেচেৰাটোক বান্ধিয়ে থৈ দিয়া হয় দিনটো ৰাতিটো। আৰু এইপিনে মই আধাৰ দিবলৈ আহিলোঁ। মাৰ গা বেয়া কাৰণে মায়ে আধাৰখিনি আনি দিলে হোষ্টেলৰ পৰা। আজি মই দিবলৈ আহিলোঁ। মোৰো অলপমান পেটটো বিষাই আছিলে, তথাপিও মই যাম দিয়া বুলি ক'লে মাৰ পৰা আধাৰখিনি লৈ দিব আহিছোঁ। আৰু এইপিনে ইহঁতক আধাৰ পানী দি মই ইফালে গঁৰালটো চাফা কৰাত লাগি গ'লোঁ। আমি নিজে পকা ভেটিত নাথাকি ইহঁতক পকা ভেটি বনাই দিয়া হৈছে, কাৰণ ইহঁতে বহুত লেতেৰা কৰি লৈছে। আৰু আমি নিজে মটৰ নলগোৱাকৈ ইহঁতৰ কাৰণে আমি মটৰ লগাই লৈছোঁ। আমাৰ এখন মুৰ্গী ফাৰ্ম আছিলে, সেই মুৰ্গী ফাৰ্ম কৰোঁতেই মুৰ্গী বেছি পইচা পোৱাৰে আমি মটৰ আনি দিছিলোঁ এটা। দেউতাও দিছিলে পইচা অলপ। এতিয়া মোৰ গঁৰালটো চাফা কৰা হৈ গ'ল, পাইপখিনি চপাই থৈ দিওঁ, নহ'লে ইহঁতে কামোৰে পাইপকেইডালত। এতিয়া মোৰ আধাৰ পানী দিয়া হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁগৈ। ভাতো খোৱা নাই ৰাতিপুৱাৰ পৰা, বহুত ভোক লাগিছে। 9টা বাজি পাৰ হৈ যোৱাৰ বাবে আগতে গাহৰিকেইটাকে আধাৰ দি লওঁ বুলি আহিলোঁ। এতিয়া ঘৰত গৈ ভাত খাম বুলি ভাবিছিলোঁ। আৰু এয়া মোৰ নটেংকি চাওক না, জেতুকা লগাইছোঁ। ৰাতি মানে আঘাতত লগাবই নাপালোঁ, সেইবাবে মানুহজনক ক'লোঁ, মোৰ ইমানকৈ ভোক লাগিছে, মোলৈ মৰম আছে যদি ভাতকেইটা সানি নিদিয় কেলে। তাৰপিছত মোক ভাতকেইটা ধুনীয়াকৈ সানি দিলে, আৰু মই ধুনীয়াকৈ চামুচেৰে খালোঁ। ইমান যে সোৱাদ লাগিছে মানুহজনৰ হাতেৰে সনা ভাত, কেলে সোৱাদ নালাগিব বাৰু। এয়াইতো পতি পত্নীৰ মৰম, ইজনে আনজনৰ দুখ সুখ বুজি পালেহে ভাল লাগে, হয়নে? আৰু সংসাৰখনো সুখৰ হয়। গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।